পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে আপুনি জানেনে? যদি নাজানে ভিডিঅ'টি শেষলৈকে চাই থাকিব। ভাৰত পাকিস্তান দেশ বিভাজনৰ পিছৰে পৰাই দুয়োখন দেশৰ মাজত চলি আহিছে অহিনকুল সম্পৰ্ক। ভাৰতে যিদৰে 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস হিচাপে পালন কৰে, ঠিক তেনেদৰে পাকিস্তানে দেশখনৰ স্বাধীনতা দিৱস উদযাপন কৰে 14 আগষ্টৰ দিনা। অৰ্থাৎ ভাৰততকৈ পাকিস্তানে এদিন আগতেই স্বাধীনতা দিৱস পালন কৰে। পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে সেয়া জানিবলৈ আমি প্ৰথমে জানিব লাগিব ভাৰতৰ স্বাধীনতা দিৱস 15 আগষ্টত পালন কৰাৰ প্ৰথম সিদ্ধান্ত কোনে লৈছিল সেই কথা। ভাৰতৰ স্বাধীনতাকামী জনতাৰ ওচৰত হেও মানি ব্ৰিটিছে ভাৰতক স্বাধীনতা উভতাই দিয়াৰ সিদ্ধান্ত লৈছিল। সেই মৰ্মে ভাৰতৰ অন্তিম ভাইচৰয় লৰ্ড মাউণ্টবেটেনক ব্ৰিটিছ সংসদে 1948 চনৰ জুন মাহৰ ভিতৰত ভাৰতীয়ৰ হাতত স্বাধীনতা হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু ইমান দিনলৈ বাট চালে ভাৰতীয় লোকসকল অধিক উগ্ৰ হৈ পৰাৰ আশংকা কৰি লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 15 আগষ্টৰ দিনটোকে ভাৰতীয়ক স্বাধীনতা হস্তান্তৰৰ দিন হিচাপে বাছি লৈছিল। পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটো তেওঁ ঠিক কৰিছিল 14 আগষ্ট হিচাপে, যাতে ভাইচৰয় হিচাপে পাকিস্তানৰ স্বাধীনতা দিৱসত উপস্থিত থাকি তেওঁ পিছদিনা অৰ্থাৎ 15 আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসত উপস্থিত থাকিব পাৰে। লৰ্ড মাউণ্টবেটেনৰ সুবিধাৰ বাবে সেয়ে পাকিস্তানৰ স্বাধীনতা দিৱস ভাৰততকৈ এদিন আগতেই উদযাপন কৰা হয়।